নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি এডিআৰই, অসম পুলিচ আৰু APSC গ্ৰেড 4ৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ জেনেৰেল নলেজৰ কুৱেশ্যন আলোচনা কৰিম। আৰু যদি চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হৈছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ৱাশ্বিংটন DC। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে বৰ্তমান অসমৰ ৰাজ্যপালগৰাকী কোন? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, লক্ষ্মণ প্ৰসাদ আচাৰ্য। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছ কোনে স্থাপন কৰিছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, এলান অক্টেভিয়ান হিউম। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে সৰ্বপ্ৰথম বিশ্বকাপ ফুটবল কেতিয়া খেলা হৈছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1930 চনত। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম কি? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰাজা হৰিশ্চন্দ্ৰ। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে পঞ্চম বেদ বুলি কোৱা গ্ৰন্থখন কি? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মহাভাৰত। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে নৰ্মদা বচাও আন্দোলনৰ মূল নেতাজন কোন আছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, মেধা পাটকাৰ। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে ভিটামিন বিৰ অভাৱত কোনবিধ ৰোগ হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বেৰি ৰোগ হয়। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে চিপকো আন্দোলন কোন ৰাজ্যত সংঘটিত হৈছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, উত্তৰাখণ্ডত। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে সংবিধান প্ৰণয়ন কৰা প্ৰথমখন দেশ হ'ল? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, USA অৰ্থাৎ আমেৰিকা। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে ভাৰতীয় সংবিধানৰ পিতৃ কোন? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডক্টৰ ভীমৰাও আম্বেদকাৰ। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে কোন চনত ইছৰো প্ৰতিষ্ঠা হৈছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 15 আগষ্ট 1969 চনত। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে খাম কোন জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ? বন্ধু বান্ধৱীসকল, ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বড়ো। খাম হৈছে বড়ো জনগোষ্ঠীৰ লোকসকলৰ বাদ্যযন্ত্ৰ। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে টুচু পূজা কোন জনগোষ্ঠীয়ে পালন কৰে? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চাহ জনজাতিৰ লোকসকলে টুচু উৎসৱ অৰ্থাৎ টুচু পূজা পালন কৰে। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে উত্তৰ পূব ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰুণাচল প্ৰদেশত। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? বন্ধু বান্ধৱীসকল, ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ধ্যান চান্দ। হকীৰ যাদুকৰ বুলি মেজৰ ধ্যান চান্দক কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে অসমৰ প্ৰথমটো চিনেমা হলৰ নাম কি? বন্ধু বান্ধৱীসকল, ইয়াত শুদ্ধ উত্তৰটো হৈছে জোনাকী চিত্ৰগৃহ, য'ত প্ৰথম অসমীয়া চিনেমা হল বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে প্ৰথম অসমীয়া অভিনেত্ৰী কোন? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আইদেউ সন্দিকৈ। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে অলিম্পিক চিহ্নত কিমানটা আঙুঠি আছে? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 5টা আঙুঠি আছে। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে বন্ধু বান্ধৱীসকল, এইখন আজিৰ ভিডিঅ'টোৰ লাষ্ট প্ৰশ্ন কোনখন পাহাৰীয়া ঠাইক অসমৰ স্কটলেণ্ড বুলি জনা যায়? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, হাফলং হ্ৰদ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা
লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ ওচৰত শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।